হঠাৎ এনেকুৱা লাগিলে যে মোৰ ইয়াত কোনোবাই উশাহ এৰিছে নেকি কিবা এটা ফিল কৰিছো উশাহ আই ডোন্ট নো কি মুঠত এইখিনি পাৰ্টিকুলাৰ ঠাইত ঠাণ্ডা ঠাণ্ডা কিবা এটা লাগি আছে মানে প্ৰেৰানৰ্মেল এক্সপেৰিয়েন্স প্ৰায় মানুহৰ লগত হয় ভৌতিক আপোনাৰ লগতো চাগে হৈছে যদি হৈছে আপুনি ক'ব পাৰে আমাৰ চেনেলত আকৌ মই ঠাইডোখৰ নাম নলওঁ হা একদম এইটো কি হৈ যায় কি তই কিছুমান পাৰ্টিকুলাৰ ঠাইটোক মানে বেয়া বুলি কোৱা হৈ যায় বা সেনেকুৱা টাইপ হৈ যায় ন চ' মই নামটো নলওঁ মই শ্বুটিং কৰিছিলোঁ ইয়াৰ পৰা একে অলপ দূৰত যাওঁতে কি হ'ল মই বহুত ৰাতি গৈ পাইছোঁ আৰু তেতিয়া মানে মোৰ এইটো মানে মই তেতিয়া বাইক আছিলে গাড়ী নাছিলে তো বাইক লৈ গৈছিলোঁ মই বাইক লৈ যোৱা নাই চৰি মই বাছত গৈছিলোঁ তালৈকে তো বাছত ৰাতি ইভিনিং হৈ গ'ল নামি গ'লোঁ তাত নামি যোৱাৰ পিছত মই শ্বুটিঙৰ লোকেশ্যনত গৈছোঁ যোনটো কেম্প মানে তাত থাকিব দিছে চবকে চ' কেম্পটোত মানে ক'ৰবাত দৰ্জা নাই ক'ৰবাত খিৰিকী নাই চ' মই কৈছোঁ মইতো এনেকৈ থাকিব নোৱাৰিম তো এইটো বস্তু মই আগৰ পৰাই আছিল যে এডজাষ্টমেণ্ট নকৰোঁ আৰু মই থাকিম কেনেকৈ তাত মানে মোৰ প্ৰব্লেম হ'ব না তো মই কৈছোঁ মই এতিয়া থাকিব নোৱাৰিম তাৰপিছত সিহঁতে কৈছে যে ওচৰত এখন আইতাৰ ঘৰ আছে তাত গৈ তুমি থাকিব পাৰিবা সেনেকৈ ক'লে আইতা থাকে আৰু আইতাৰ টিকলা বাচ্চা এটা থাকে মানে নাতি মেবি তো ই থাকে তাৰপিছত মই ক'লোঁ যে ঠিক আছে হ'ব তাত থাকিম তো এতিয়া যোনজনী এক্ট্ৰেছ আছিলে মানে তাত নতুন ছোৱালী এজনী তাই কৈছে দীপাংকৰ দা আপুনি যদি তাত থাকে ময়ো তাত থাকিম তাইক য'ত থাকিব দিছে সেইখন ঘৰত তাই মানে ভয় খায় বহুত বেছি তো মই কৈছোঁ ঠিক আছে হ'ব থাকিবা তো তাই মানে আইতাৰ লগত ৰাতি শুই দিলে তো মোৰ গৈ পাওঁতে তাত দেৰি হ'ল তো আইতা আৰু তাই ভিতৰৰ ৰুমত শুই আছে তাৰ ভিতৰত আৰু এটা ৰুম আছে য'ত মানে সেই বাচ্চা টিকলাটো শুই আছে আৰু মোক শুবলৈ দিছিলে মানে যোনটো সিহঁতৰ ড্ৰয়িং ৰুম তাত শুব দিছে তো ৰাতি মই গৈছোঁ এটা সৰু লাইট এটা জ্বলি আছে কাৰণ আইতাহঁতে সিহঁতে শুই আছে ভিতৰত তো বাহিৰৰ শ্বুটিঙৰ মানুহ আহি এনেকৈ কৈ আইতাকে এটা মাত দি মেলি মোক থৈ গ'ল আৰু তো মই এনেকৈ কৈ শুলোঁ এতিয়া মানুহৰ ৰুমত কি বস্তু আছে মইতো চাই নাথাকোঁ ৰাতি প্ৰথম দিনা গৈছোঁ তো মই ইমানকৈ নাচালোঁ নোচোৱাৰ পিছত কি হ'ল এনেকৈ লাইটটোতো অলপ অলপকৈ আছিলে তো মই সেনেকৈ শুই গ'লোঁ আৰু শুই মেলি মানে মই ৰাতি এফালে এনেকৈ ঘূৰি শুই আছোঁ হঠাৎ এনেকুৱা লাগিলে যে মোৰ ইয়াত কোনোবাই উশাহ এৰিছে নেকি কিবা এটা ফিল কৰিছোঁ উশাহ আই ডোন্ট নো কি মুঠত এইখিনি পাৰ্টিকুলাৰ ঠাইত ঠাণ্ডা ঠাণ্ডা কিবা এটা লাগি আছে মই চকু মেলিছোঁ তাৰপিছত মেলি মই ভাবিছোঁ চাগে মই সপোন দেখিছোঁ নে সেনেকুৱা কিবা এটা আছোঁ লাইক মই অলপ মুভ কৰিলোঁ মোবাইলটো ল'লোঁ মোবাইলটো লোৱাৰ পিছত এনেকুৱা লাগে যে মইতো শুই থকা নাছিলোঁ মইতো সাৰে আছোঁ মই শুই থকা নাই মই মানে লগে লগে যোনজনী ছোৱালী আছিলে তাইৰ নাম একদম ডাঙৰকৈ মাতিছোঁ মই ঐ সোনকালে আহা তাৰপিছত পূৰা আটা পাৰি আছোঁ সিহঁতৰ লগৰ ৰুমতে থাকে তাৰপিছত আইতা আৰু সেই ছোৱালীজনী ওলাই আহিলে যে কি হ'ল তো মই কৈছোঁ নাই মোৰ মানে এনেকুৱা লাগিলে কোনোবা ইয়াত আছিলে শুই মোৰ লগতে তাইক সেনেকুৱা টাইপ কিবা এটা হ'ল তাৰপিছত তেখেতে ক'লে সেনেকুৱাতো একো হ'ব নালাগে সেনেকৈ কৈছে তাৰপিছত কৈছে ঠিক আছে হ'ব দিয়ক মোৰ এই নাতিটো সি শুই দিব আপোনালোক মোৰ চৌকে ফাইন শুৱক এটা ছাইডত শুই দিলে মই শুই দিলোঁ শুই মেলি কিনে তো বাচ্চাটোতো ৰাতিপুৱা উঠি গ'ল সি তাৰ কিবা পঢ়িব লগা থাকে তো সি পঢ়ি আছে তাৰপিছত মই এনেকৈ নামি মেলি এনেকৈ চাওঁ যে মোৰ বিচনাৰ লগতে শ্ব'কেছ আছিলে শ্ব'কেছৰ ওপৰত দুটা ফটো তাত মালা দিয়া তাৰপিছত মই সুধিলোঁ এই মানে তেখেতৰ হাজবেণ্ডজন আৰু তেখেতৰ আৰু এটা ল'ৰা আছিলে তেখেতৰ নিজৰ ল'ৰা সেই ঢুকাইছে মানে আৰু সিহঁতৰ তাত মানে এই মৰা ভেটিটো ঘৰৰ সন্মুখতে দিয়ে মানে আচ্ছা তো তাৰপিছত এনেকুৱা হ'ল তাৰপিছত হোৱাৰ পিছত মইতো সেনেকৈ আহিলোঁ তাত আহি কৈছোঁ মোৰ কালিতো এনেকুৱা হৈছে ককাই ডিৰেক্টৰ আৰু যোনজন ডিৰেক্টৰ আছিলে তেখেত মানে ককাইক ভাইক একেলগে সিহঁতে মানে তাত চাই আছিলে ককাইকটো মোক কৈ দিলে যে তাত এনেকুৱা সিহঁতৰ ঘৰৰ ছোৱালীজনীক বোলে কিবা ভূতে পাইছে নেকি আই ডোণ্ট বিলিভ অল দিছ হা মুঠৰ মোক কৈছে আৰু তো কৈছোঁ ভূতে পাইছে চ' বহুত গাঁৱৰ ওঝা আহিও নহ'ব পৰা নাছিলে নে কিবা কিবি সেইবোৰ নিয়ম থাকে ন আই ডোণ্ট ন তো সেনেকুৱা কিবা এটা ইনচিডেণ্ট হৈ গৈছে সিহঁতৰ তাত তো তাত মোক থাকিব দিছিল তাৰপিছত মই নাথাকিলোঁ তাত তো এইবোৰ এক্সপিৰিয়েঞ্চ আছে মোৰ আৰু কিবা আছে নে বেলেগ কিছুমান আছে যেনেকৈ তাতে আমি এবাৰ আহি থাকোঁতে কি হ'ল আমি বেলেগ এজন আৰ্টিষ্টক মানে হাইৱেৰ সেইফালে অলপ দূৰত এৰিব গৈ আছিলোঁ মানে চ' তেখেত যোনজন ডিৰেক্টৰ হি ৱাজ ড্ৰাইভিং ইয়াত এক্টৰজন বহি আছিলে পিছপিনে মই আৰু এজনী বা আৰু যোনজনী এক্ট্ৰেছ তাই মূলত বহি বা এজনী এইফালে বহিছিলে তো আমি এনেকৈ গৈ আছোঁ ৰাতি তেখেতক এৰিব যাম আৰু এক্সাইটমেণ্ট ৰাতি হাইৱেত গৈ উঠিছোঁ মানে তাৰ সিহঁতৰ ঘৰৰ এইফালৰ পৰা আহি থাকোঁতে এটা মানে এনেকুৱা বাঁহ গছজোপা টাইপ থাকে হা তো সেইটো ক্ৰছ কৰি এনেকৈ চাই আছোঁ আমি অলপ এন্ধাৰত এনেকৈ দেখা পাই আছোঁ তো তাৰ পৰা মানে মোৰ কিবা বডিটো কিবা এটা বেয়া লাগি থাকিলে আৰু মোৰ মানে বিৰাট ভয় লাগি আছে সেই বাজনীৰ ফালে চালেই মোৰ ভয় লাগি আছে মানে মোৰ লগত বহি থকা ছোৱালীজনী ক্ৰছ কৰি তাৰ পৰা চালে মোৰ গাটো বেয়া লাগি আছে তেখেতক চালেই ভয় লাগি আছে সেনেকুৱা টাইপ হৈছে তাৰপিছত আমি যেতিয়া গাঁৱৰ পৰা এনেকৈ ওলাই আহি হাইৱেত উঠিলোঁ এজাক কুকুৰ ক'ৰবাৰ আহি গোটেই আমাক মানে ভুকি বহুত দূৰলৈকে লৈ গৈছে তেতিয়ালৈকে মোৰ মানে সেনেকুৱা এটা প্ৰব্লেম হৈ আছে তাৰপিছত গৈ থাকোঁতে আমি মানে যোনজন আৰ্টিষ্টক নমাম তেখেতৰ ঘৰ নোপোৱাৰ আগতে নামঘৰ আছিলে
এই নামঘৰটো ক্ৰছ কৰাৰ লগে লগে মানে মোৰ মানে একদম নৰ্মেল লাগি গ'ল মই চাই আছোঁ ন চব বস্তু কি ক্ৰছ কৰিছোঁ কিন্তু মোৰ হঠাৎ নৰ্মেল লাগি গ'ল তাৰপিছততো গৈ থাকোঁতে যোনজন ডিৰেক্টৰ তেখেতে চলাই আছে তো চলাই থাকোঁতে এনেকৈ কৈছে তোমালোকে কিবা ফিল কৰিছিলানে তাৰপিছত মই কৈছোঁ মইতো এনেকৈ ফিল কৰিছোঁ কৈছে আমাৰ গাড়ীত কিবা এটা লাগি আহিছিলে বাপৰে মইতো পূৰা ফিল কৰিছোঁ তেখেতে এনেকৈ ক'লে জাষ্ট ইমেজিন তো মানে সেইবোৰ এক্সপিৰিয়েঞ্চ হৈছে তো এতিয়াও মই কনফিউজ যে হোৱাট ৱাজ ডেট বা মে বি তেখেতে আমাক এনেই ভয় খুৱাম বুলি বা মোক ভাবিছে যে মই ভয় খাই আছোঁ সেইকাৰণে মোক ভয় খুৱাই আছে মে বি মই নাজানো বাট এনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে নহয় ময়ো কনফিউজ আছে নে বা নাই কি নে একো গম নাপাওঁ মানে ইয়া মে বি চ'ল থাকি যাব পাৰে আই ডোণ্ট ন' কাৰণ চি মই মৰি যাম মোৰ বডিটো গুচি যাব বাট মোৰ থটটো ক'ত থাকিব মই ক'তবাততো থাকিম মই না মই বস্তুটো আত্মাটো ক'ত যাব মানে তো মই সেইটো ভাবোঁ আৰু যে ৰিবাৰ্থ হয় বা সেনেকুৱা কিবা কিবি হয় চ' মই সেইবোৰ ভাবোঁ আৰু কিবা কিবি হয়তো হ'বও পাৰে নহ'ব পাৰে নাজানো স্পিৰিচুৱেলিটিত যদি চাবলৈ যাওঁ সেইটোত হয় মানে তেনেকৈ আকৌ জন্ম হয় তেনেকৈ হয় সেইটো বস্তু ৰিবাৰ্থৰ হয় মোৰ নিজৰ এক্সপিৰিয়েঞ্চ এটা আছে মই ক'ব পাৰোঁ আই ডোণ্ট ন' সেইটো কেনেকৈ কি লয় বা সেইটো ৰিয়েল বুলি ভাবে নে ফেক বুলি ভাবে মোৰ মাৰ প্ৰথম মানে আমাৰ দাদা এজন হৈছিলে টিকলা আচ্ছা মানে মায়ে কমতে সি বিৰাট ধুনীয়া আছিলে চকুকেইটা একদম মেকুৰী টাইপ আছিলে একদম বেলেগ টাইপ আৰু মানে বাচ্চাটো তো হৈছিলে সি মানে সেইদিনাই হৈ দেউতা আহি পালে তাৰপিছত কিবা কিবি তেতিয়া দেউতা ইয়াতে কৰি আছিলে এই PWDৰ আণ্ডাৰত GMCতে আছিলে দেউতা চ' মানে ক'ৰবাত বাহিৰত ওলাই গৈছিলে তো আৰু মই GMCতে জন্ম হৈছিলোঁ তো তাৰপিছত দেউতা আহি পাওঁতে মানে বাচ্চাটো ঢুকাই থাকিলে তাৰপিছত আমাৰ মানে এটা নিয়ম কি আছে প্ৰথম বাচ্চাটো ঢুকালে মানে ধৰ স্পেচিয়েলি যদি ল'ৰা ঢুকায় তাক মানে কিবা এটা চিন দি দিয়ে তো তাৰ মানে কি হৈছে কাণৰ ইয়াত মানে ফুটা কৰি দিছিলে এইখিনিত আৰু এইখিনিত তাৰপিছত মই যেতিয়া জন্ম হৈছোঁ মোৰ আগৰ পৰা এই দুটা ফুটা আছিলে ইয়াত এটা চ' সেইটো এটা এক্সপিৰিয়েঞ্চ মোৰ আছে লাইফৰ চ' আই ডোণ্ট ন' হোৱাট ইজ দিছ জেনেৰেলি মানুহৰ ইয়াত ফুটা নহয় বাট মোৰ এই দুটা ফুটা ডাঙৰ আগৰ এইটোতো সৰু হৈ আছে ইয়াত মানে পেঞ্চিল ভৰাই স্কুলত দেখাই ডাঙৰ হৈ থাকিলে কি কয় কোনটো ইয়াত এটা ফুটা আছে ইয়াতো এটা আছে এইটো খালি সৰু অলপ সাংঘাতিক চোন তো এইটো বস্তু মানে মোৰ লগত হৈছে তো এইটো মই চাগে ক'তো কোৱা নাছিলোঁ আজিয়ে ক'লে চাগে